ही ब्रह्मपुत्र कभी शांत बहे कभी रुद्र पल पल एक नया चित्र प्रणामो ब्रह्मपुत्र नमामि ब्रह्मपुत्र ক্ষণে শান্ত তুমি ক্ষণে রুদ্র पले पले नव नव चित्र ओ जिंदगी के सखा यूं ही बहना तू है सृष्टि ब्रह्मा तेरे पिता प्रणामो ब्रह्मपुत्र प्रणामो ब्रह्मपुत्र नमामि ब्रह्मपुत्र नमामि ब्रह्मपुत्र কাষত এয়া শৰাইঘাট ব্ৰিজ আৰু ইয়াত এজন ফ্ৰেণ্ড আছে ফ্ৰেণ্ডক মই সুধিব বিচাৰিম দলঙৰ বিষয়ে এয়া হৈছে শৰাইঘাট ব্ৰিজটো চাবলৈ আৰু এইটো বহুত দীঘল হয় কমেও 1 কিলোমিটাৰমান হ'ব না 1 কিলোমিটাৰমান হ'ব চাগে আপোনালোকে চাই এই শৰাইঘাট ব্ৰিজটো ইপিনে যে যাব ধুবুৰী তাৰপাছত এই ছাইডটো যাব মানে তোৰ ইফালে হিমালয় যিটো আছে না তাৰপিনে আছে ইফালে এয়া ফ্ৰেণ্ড যে কৈ আছে কথা হয় ইপিনে হৈছে শদিয়া ধুবুৰী আৰু ইপিনে গ'লে অলপমান দেখাই দিলে ভাল ইপিনে গ'লে ডাইৰেক্ট ধুবুৰী পাব ধুবুৰী মানে যিহেতু বাংলাদেশত যিহেতু সোমাইছে ব্ৰহ্মপুত্ৰটো যমুনা নদীৰ লগত মানে মিল গৈছে হৈ গৈছে তাৰপিছত এই ব্ৰহ্মপুত্ৰ যাই কিনে ডাইৰেক্ট আমাৰ বংগোপসাগৰত ডাইৰেক্ট মানে তাতে যাই পৰিছে এই আমাৰ ব্ৰহ্মপুত্ৰটো আৰু অসমত মানে যিটো দুটা আছে ন এটা হৈছে ব্ৰহ্মপুত্ৰ আৰু আনটো হৈছে বৰাক এই দুটা মানে অসমৰ বিখ্যাত ডাঙৰ নদী চাওক আৰু এনেকুৱা নদী ক'তো মানে কোনো ডিষ্ট্ৰিক্ট কিবা ষ্টেটত অকল আমাৰ অসমতে পোৱা যায় এই দুটা আৰু যিটো আমাৰ অসমৰ পূৰা মাজেদি গৈছে যিহেতু তাৰ কাৰণে অলপমান ভাল লাগে আৰু চাওক কি সুন্দৰ আৰু পানীবিলাক আহি আছে যিহেতু বানপানী হৈ আছে তাৰ কাৰণে অলপমান ইয়াত গা ধোৱা নে নাই গা ধুও মানে মাজে সময়ে ইয়াতে কিমান দ যাই পাইছা নেকি মাজত এয়া ফ্ৰেণ্ডৰ পৰা আমি জানিলোঁ যে শৰাইঘাট ব্ৰিজ আৰু এয়া মই ব্ৰহ্মপুত্ৰৰ কাষতে আছোঁ ব্ৰহ্মপুত্ৰ পূৰা গৰাখহনীয়া পূৰা পানীৰে সোঁত বৈ যাই আছে এয়া চাওক শৰাইঘাট ব্ৰিজ সেইখনে হয় শৰাইঘাট ব্ৰিজ যিসকলে দেখা নাই আজি মোৰ ভিডিঅ'ৰ জৰিয়তে চাওক আৰু সেয়া হৈছে পাহাৰ কি ধুনীয়া পৰিৱেশ এয়া হৈছে ইয়াত কিমানডাল খুঁটি আছে মই একচুৱেলি আগতে মই জনা নাই কিন্তু এইবাৰ প্ৰথম জানিলোঁ যে ইয়াত 11 খুঁটি আছে যিটো আমাৰ পানীৰ তলৰ পৰা যিটো ব্ৰিজত আছে তো খুঁটা কিমান জোৰা আছে ইয়াত 11 আছে সকলোৱে আজি মোৰ ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিলে চ' ফ্ৰেণ্ড আজি সকলোৱে গম পালি যে শৰাইঘাট ব্ৰিজৰ মই কাষতে আছোঁ আৰু মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে প্ৰদীপ ৰকৰাই সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিবলৈ বিচাৰিছোঁ সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে নাপাহৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ধন্যবাদ জয় অসম।